ঐ ল'ৰাটো পঢ়া শুনা নাই নি? পঢ়কে যা। স্কুলত কিবা পঢ়িবলৈ নিদিয়ে নহয়। তাৰপৰা তুমি চাবা টিভি চাব মাৰি হে পঢ়কে যা। ল'ৰা চালাবি দেই, মই যদি আকৌ আহি যদি তোক ইয়াক দেখোঁ মই তোক দবা পিটন দিম কিন্তু দেই, টিভিও ভাঙিম তোকো ভাঙিম। হ'ব মই চাহ পানী থৈ দিম নহয়, তুমি যোৱা। তুমি আহি পিনি মোক নেদেখিবা এনেই মই পঢ়িমগৈ। ৰাতি অলপ এনেকৈ খোজকাঢ়িব লাগে, তেতিয়া অলপ মানুহৰ গাটো ক্ষীণ লাগে আৰু লগতে হেৰি হয়, গাটো ভাল লাগে। মই আজিৰপৰা এইটোৱে লওঁ এইটোৱে আৰু ৰাতি ওলাই আহিম। ৰাতি এইটো ক'লো আৰু ঐ ল'ৰাটো ঘৰ ক'ত ঐ? মোৰ গাঁও ভগতপুৰত। আপোনাৰ নামটো কি বাৰু? মোৰ নামটো টিপেশ্বৰ শইকীয়া। মৰুৱা বাপেক নি? নকওঁ দেই, নহ'লে গম পালে তাক যাবলৈ নিদিব, নহ'লে মোৰ কামটো নহ'ব আজি। ভাইটি কি ভাবিব ল'লা? নাই এনেই কিবা এটা ভাবি আছোঁ। আমাৰ ঘৰলৈকে যাওঁ ব'ল আজি, যদি ৰাস্তাত দেৰি হ'ব যদি। নাই হ'ব মোৰ লগত আহিব, মই তালত যাম। তেনেহ'লে মই যাওঁ আৰু দেই। মোক গৈ থাকোঁ, আজি মোৰ অপেশ্বৰী আজি লৈ আনোগৈ। এতিয়া নাযাওঁ নি? অলপ ৰাতিকে যাম, অলপ 12টা মানত যাম। এতিয়া গ'লে ধৰা পৰিব, মানুহবোৰ মাৰ খাবি। ব'ল সোনকালে ব'ল, নহয় পাপা আছে ঘৰত, ব'ল। জল্দি ব'ল নহয় পাপাই আজি পিটন দিব। আমি ঘুগুনি পকৰি খাবলৈ যাওঁ। যা। ভাইটি তোমাৰ মা আছে যাওক, ঘৰত আছে। পেটুৱা ব'ল প্ৰশ্ন সুধি ধৰা পাৰিম, ব'ল। এই ৰাতিখন যাবলৈ বাদ দে, নহ'লে তাই থাকি দিয়ক আমাৰ ঘৰত। গৈছে যা বাৰু, মই তোক লৈ আনিমগৈ নহ'লে। আৰু এইটো কি বস্তু পৰিলো? তই যাবি, মই চাওঁগে কি বস্তু পৰিলে। ৰবিনে তহঁতি ছোৱালী চোৰ দুটা। কোন সেইকেইটা হে? পলা তোৰ লগত আহে যি মই এনেই আহি ফচিলো, তোৰ লগত যে কেতিয়া নাহো দেই এজোপা। তই আজি টিকা কাটিম সেই টিপে চাবলৈ নি হয় ছোৱালী পলাবলৈ হয়। এইটো মেমেৰা তই কি খুব চাবা, সি ছোৱালী পলাবলৈ আহে। বিনে তহঁতি